আপোনাৰ মনত কেতিয়াবা এনেকুৱা প্ৰশ্ন হয়নে যে ভালৰ লগত সদায় বেয়া কিয় হয়? যদি এনেকুৱা প্ৰশ্ন হয় তেনেহলে আজি এই ভিডিঅ'টো আপোনাৰ বাবে। নমস্কাৰ, মই টিপনা হাজৰিকা আপোনালোক সকলোকে স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেল অসমীয়া গুৰুকুললৈ। আমাৰ মনত এনেকুৱা প্ৰশ্ন কেতিয়া আহে যেতিয়া আমাৰ জীৱনলৈ সমস্যা আহে, দুখ আহে, তেতিয়া আমাৰ মনত এনেকুৱা ধৰণৰ প্ৰশ্ন আহে। তেতিয়া আমি ভগৱানক দুখ দিওঁ যে ভগৱান মই কাৰো লগত বেয়া কৰা নাই, কাৰো বেয়া চিন্তা কৰা নাই, তথাপিতো মোৰ জীৱনতে দুখ ইমান কিয় আহে, হয়নে? সেইকাৰণে আজি মই আপোনালোকৰ কাৰণে এনেকুৱা এটা ভিডিঅ' লৈ আহিছো, এনেকুৱা এটা ষ্টৰী লৈ আহিছো, যিটো ষ্টৰী শুনাৰ পিছত আপোনাৰ মনত নেক্সট আৰু কেতিয়াও এনেকুৱা অনুভৱ নহয় যে ভালৰ লগত সদায় বেয়া কিয় হয় আৰু কেতিয়া আপুনি ভগৱানক দুখ নিদিয়ে। আহক তেনেহলে ভিডিঅ'টো আৰম্ভ কৰো। দুজন ব্যক্তি আছিলে, এজন আছিল আপোনাৰ ব্যৱসায়, তেওঁ ভগৱান শ্ৰীকৃষ্ণৰ ভক্ত আছিলে। তেওঁ যেতিয়াই কামত যায় তেতিয়া ভগৱানক সেৱা কৰি পেলাইহে তেওঁ যায়। আৰু তেওঁৰ পৰা পাছলটো ইমানেই ভাল আছিলে, তেওঁ সকলোৱে সন্মান কৰে, ৰেচপেক্ট কৰে, তেওঁ সকলোকে সন্মান ৰেচপেক্ট কৰে আৰু কেতিয়া তেওঁ কাৰো বেয়াটো চিন্তা নকৰে, সকলোকে সহায় কৰে। তেওঁ বহুত ভাল মানুহ আছিল, তেওঁ বেয়া পোৱা মানুহ কোনোৱে নাছিলে। আৰু আপোনাৰ আনজন ব্যক্তি হ'ল বহুত মদাহী, অহংকাৰী, গুণ্ডা, চোৰ হয়। এদিনাখন কি হ'ল, খুব বৰষুণ দি আছিলে, বৰষুণ দি থাকোতে সেই বদমাছ ব্যক্তিজন চোৰজন কি কৰিলে, মনে মনে মন্দিৰলৈ আহিলে। মন্দিৰত আহি তেওঁ চাইছে যে পূজাৰীজনে দেখিছে নেকি, তেওঁ চাই পেলাই দেখিছে যে পূজাৰীজনে তেওঁ ওচৰলৈ লুকাই লুকাই গৈ পেলাই তেওঁ কি কৰিলে, মন্দিৰত যিমান টকা পইচা সেই সকলোবোৰ টকা পইচা তেওঁ চুৰ কৰি লৈ আহিলে। যেতিয়া তেওঁ চুৰ কৰি লৈ আহিছে তেনেকুৱাতে সেই ব্যৱসায়ীজনে আপোনাৰ তেওঁ কামত যাব হৈছে, তো কামত যোৱা মতে সদায় ভগৱানক সেৱা কৰে। তো তেওঁ গ'ল ভগৱানক সেৱা কৰিবলৈ মন্দিৰত গ'ল। যেতিয়া তেওঁ গৈছে সকলোৱে চিঞৰিব ল'লে চুৰ চুৰ চুৰ। তেতিয়া তেওঁ কৈছে যে মই চুৰ নহয়, সকলো মানুহ গোট খাইছে। তেতিয়া তেওঁ কৈছে যে বাহ, ভাল ভাল কাপোৰ পিন্ধা আৰু তুমি চুৰ কৰা, ইমান বদমাছ মানুহ তুমি, দেখাতো তোমাক তেনেকুৱা নালাগে, তেনেকে কয়। তেওঁ হাতযোৰ কৰি কয় মই তেনেকুৱা নাই কৰা, মই চুৰ কৰা নাই, মই নহয় চুৰ, তেনেকে কয়। কিন্তু কোনো তেওঁৰ কথা নুশুনে। তাৰপিছত তেওঁ যেনে তেনে কিবা কৰি তাৰ পৰা পলাই আহে। তাৰপিছত আপোনাৰ তেওঁ বাটেৰে খোজকাঢ়ি আহি আছে, আহি থাকোতে এখন কাৰ আহিছে খুব স্পীডত, তেওঁ কি কৰিলে, খুন্দা মাৰি দিলে। খুন্দা মাৰি দিয়াৰ লগে লগে সেই ব্যৱসায়ীজন কি হ'ল, আপোনাৰ লুটি খাই পৰি গ'ল। তেওঁ বেছি দুখ নাপালে, অলপমান দুখ পাইছে, কিন্তু তেওঁ পৰি গ'ল, অলপ তেজ ওলাইছে। আৰু যিখন গাড়ীয়ে তেওঁক খুন্দা মাৰিলে সেই গাড়ীখনৰ পৰা আপোনাৰ এটা বেগ পৰি গ'ল। কিন্তু তেওঁক খুন্দা মৰাৰ কাৰণে গাড়ীখনে ভয়তে কি কৰিলে, গাড়ী নৰখালে, বেগটো নুঠালে, তেওঁলোক স্পীডত গুচি গ'ল। কিন্তু সেই বদমাছ মানুহজন আপোনাৰ তেওঁ ওচৰতে আছিলে, কিন্তু তথাপিতো তেওঁ আহি পেলাই সেই ব্যৱসায়ীজনক সহায় নকৰিলে। তেওঁ কি কৰে, লাহেকে আহি তেওঁ লাহে লাহে আহিলে, আহি পেলাই এই বেগটো যে পৰি আছিলে বেগটো উঠালে। উঠাই বেগটো খুলি তেওঁ একদম পুৰা ফূৰ্তি, একদম পাগল হৈ গৈছে ফূৰ্তিত। তেওঁ দেখিছে যে এগালমান টকা আছে। তাৰপিছত তেওঁ চিঞৰি চিঞৰি ক'ব ল'লে যে বাহ, মোৰ কপাল ফুলি গ'ল, ৰাতিপুৱা মই মন্দিৰৰ টকা চুৰ কৰিব পাৰিলো, হয়তো একদম টকাৰে ভৰা বেগ পালো। এই কথাষাৰ শুনি আপোনাৰ ব্যৱসায়ীজনৰ বহুত খং উঠিলে, দুখ লাগিলে। তেওঁ খঙৰ চোতেৰে যেনে তেনে উঠি পেলাই খঙৰ চোতত ঘৰলৈ গ'ল। ঘৰত গৈ নিজৰ পত্নীক মাতিলে আৰু নিজৰ সন্তানকো মাতিলে। মাতি পেলাই তেওঁ কি কৰিলে, ভগৱানৰ যিমান ফটো আছে সকলোবোৰ ফটো উলিয়াই পেলাই দিলে। তাৰপিছত তেওঁ নিজৰ পত্নী আৰু নিজৰ সন্তানক কৈছে যে আজিৰ পৰা এইখন ঘৰত কোনেও ভগৱান প্ৰাৰ্থনা নকৰে, কোনো ভগৱান চগৱান নাই, মই কাৰো লগত বেয়া কৰা নাই, তথাপিতো ভগৱানে মোৰ লগতে বাৰে বাৰে এনেকুৱা কিয় কৰিছে? মই চুৰ কৰা নাই, সেই চুৰ ব্যক্তিজনে চুৰ কৰিছে, তেওঁ ধৰা নপৰি মই ধৰা পৰিছো। আৰু আজি এক্সিডেণ্ট হৈ মই পৰি গৈছোগৈ, কিন্তু সেই বদমাছ মানুহজনে মোক চাই আছে, কিন্তু টকা থকা বেগটো পালে তেওঁ ভগৱান ভগৱান কোনো নাইকিয়া, বাদ দিয়া, আজিৰ পৰা এইখন ঘৰত কোনো ভগৱানক আমি প্ৰাৰ্থনা নকৰো। তেনেকে কৈ তেওঁ বহুত খং উঠিলে আৰু তেওঁ ভিতৰলৈ গুচি গ'ল। তাৰপিছত ৰাতি হৈছে, ৰাতি তেওঁ কি কৰিলে, ভাত পানী একো নাখালে, মনটো বেয়া লাগি আছে, খং উঠি আছে। তো তেওঁ কি কৰিলে, বহুত টোপনি ধৰিছে, ভাগৰো লাগিছে, কামৰ পৰা আহিছে, তেওঁ চোফাখনতে লাহেকে শুলে। যেতিয়া চোফাখনত লাহেকে শুইছে, টোপনি আহিছে, গভীৰ টোপনি, তেতিয়া তেওঁ সপোনত কোন আহিল জানেনে? তেওঁ সপোনত আহিল ভগৱান শ্ৰীকৃষ্ণ। ভগৱান শ্ৰীকৃষ্ণ তেওঁ সপোনত আহি ক'লে যে তুমি জানানে, আজি তোমাৰ মৰা দিন আছিল, কিন্তু তুমি নমৰিলা, কাৰণ তুমি আগৰ জনমত কেইজনমান মানুহক এনেকে কাঁড়ে খুন্দিয়াই পেলাই মাৰি হত্যা কৰিছিলা, যাৰ কাৰণে তোমাৰ এই জনমত মৃত্যু আছিল। কিন্তু তুমি এই জনমত কৰা ভাল কৰ্মৰ কাৰণে তুমি বাচি গলা। আৰু সেই বদমাছ ব্যক্তিজন যিজনে আপোনাৰ আগৰ জন্মত ভাল কাম কৰাৰ কাৰণে তেওঁ এই দিনৰ ৰজাৰ দৰে খাব পৰা তেওঁ ভাগ্য আছিলে, তেওঁ কিন্তু নিজৰ সেই মন ইন্দ্ৰিয়বোৰ কণ্ট্ৰল কৰিব নোৱাৰি, নিজৰ মন বুদ্ধি লোভ মোহবোৰ সামৰিব নোৱাৰি তেওঁ বেয়া ৰাস্তাই ল'লে, যাৰ কাৰণে কেইটামান টকা পইচাহে পালে। তেনেকে ভগৱান শ্ৰীকৃষ্ণই ক'লে আৰু তেওঁ সাৰ পালে। আৰু আপোনাৰ এই কাহিনীটোৰ পৰা এইটো বুজা গৈছে যে আমাৰ জীৱনত যি হয় সকলোবোৰ আমাৰ কৰ্মফলতহে হয়। আপোনাৰ জীৱনত যদি দুখ আহিছে তেনেহলে সেইটো আপোনাৰ কৰ্মফল হয়। হয়তো আপুনি এই জন্মত কাকো দুখ দিয়া নাই, কিন্তু আগৰ জন্মত হয়তো কাৰোবাক দুখ দিছিলে, যাৰ কাৰণে আপোনাৰ এই জন্মত সেইখিনি ভুগিব লগা হৈছে। ভগৱান শ্ৰীকৃষ্ণই মাত্ৰ আমাক কৰ্মৰ ফলটোহে দিয়ে। আমি যদি ভাল কৰ্ম কৰিছো ভাল ফল পাওঁ, বেয়া কৰ্ম কৰিছো তেনেহলে আমি বেয়া ফল পাওঁ। আৰু আজিৰ ভিডিঅ'টো ইমানে। আই হোপ এই ভিডিঅ'টো চোৱাৰ পিছত আপুনি ভালদৰে বুজি পালে যে আমাৰ জীৱনত যি হয় সকলোবোৰ আমাৰ কৰ্মফল হয়। সেইকাৰণে ভাল কৰ্ম কৰি যাওক, আগুৱাই যাওক, সৎ ৰাস্তাত যাওক। আৰু যদি আপোনাৰ জীৱনলৈ দুখ আহে সেইটো আপোনাৰ কৰ্মফল বুলি ভগৱানক এৰি দিব। যদি আপোনাৰ জীৱনলৈ সুখ আহে ভগৱানক ধন্যবাদ ক'ব। আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহলে লাইক কৰিব, শ্বেয়াৰ কৰিব। যদি মোৰ চেনেলত নতুনকৈ আহিছে তেনেহলে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো দবাই দিব, যাতে মই এনেকুৱা ধৰণৰ ভিডিঅ' আপলোড কৰিলে আপোনাৰ তাত গৈ নটিফিকেশ্যন পায়। ধন্যবাদ।